हेलो फ्रेंड्स आशा करो आपनालोके भाले आछे मयो भाले आछो ভিলেজ বয় ভূমি ইউটিউব চেনেল আপোনাক স্বাগতম জনাইছোঁ। আজি এটা ভিডিঅ' বনাম তামোল ঢকুনাৰ হিট দিয়া মিচিঙৰ ওপৰত। তামোল ঢকুনাৰ তুঁহ শুকাই পেলাই মিচিঙত বনাই পেলাই ইয়াতে হিট দি পেলাই আমাৰ গাঁৱত দুটা মিচিং আছে এই মিচিঙত আমাৰ ঘৰৰ পৰা তামোল ঢকুনা শুকাই পেলাই লৈ যায়। যেহেতু চিকা হলি বনাব নোৱাৰি সেইকাৰণে শুকাই পেলাই লৈ যায় আৰু হিট দিয়ে। কিন্তু লাইনৰ কোনো কাৰেণ্টৰ ব্যৱস্থা নাই, কোনো বেটাৰী ব্যৱস্থা নাই, অনলি জুই বা খৰিত এই হিট দিব। তাৰ ঠোঙাটো এইফালে লেয়াৰ আছে, লাইনৰ সৰু সৰু লেয়াৰ আছে, লেয়াৰতে পুৰা ঠোঙাবিলাক যাই পেলাই তাতে হিট হৈ পেলাই পুৰা শুকাই যায়। আৰু আমাৰ গাঁৱত মাত্ৰ দুটা মিচিং আছে, দুটা নহয় তিনিটা মিচিং আছে। এই তিনিটাৰ আমাৰ যিহেতু গাঁৱত সকলোৰে তামোল গছ আছে, কিছুমানে আৰু ঘৰত যিবিলাক তামোল পাত ধৰে সেইবিলাক অলপ জমাই পেলাই আমাৰ ইয়াত লৈ আনে, লৈ আমি এখনত 1 টকা বা 2 টকা কৰি লওঁ। লৈ কিনে আমাৰ পৰা আৰু যিবিলাক যোনৰ মিচিং আছে সেইবিলাকে আমাৰ পৰা লৈ যায়, আমাক 2 টকা বা 1 টকা দি পেলাই এনেকৈ কৰি। আৰু আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আহক ইয়াতে নামটো লিখা আছে, মোকো মানুহটো দুখাবি না এনেকৈ কৰে। ইয়াতে নামটো লিখা আছে তামোল পাত মেকিং প্ৰাইভেট লিমিটেড। এইটো কিন্তু সরকারি নহয়, এটা প্রাইভেটে, এটা একটা বস্তু এটা প্রাইভেট স্ট্রা ব্র্যান্ডেড বৰপেটা পিন। তো বৰপেটাত বস্তুটো বনোৱা হৈছে বোধহয়, কিন্তু ইমান ডিটেইলছ নাজানো। ইফালে আৰু ইফালে ইয়াত তামোল ঢকুনা সোমাব পাৰি, ইয়াত তামোল ঢকুনা সোমাব পাৰি, ইয়াত এনেকৈ কৰি খাৰা কৰি থ'ব পাৰি। সিফালেও আছে 1 2 3 4, সিফালে 4টা ইফালে 4টা বাকচ টাইপৰ আছে, এনেকৈ খাৰা কৰি থৈ দি পেলাই সেই হয়। আৰু এই তলত সৰু লেয়াৰ আছে, এইবিলাক চাওচোন, সৰু তলত ইফালে লেয়াৰ আছে, এইফালেদি সৰু লেয়াৰবিলাক দেখা পাইছে না? এই সৰু লেয়াৰবিলাকত ইফালেতো ঠোঙাটো আহে, সিফালে আহে, পূৰা গৰম পৰি যায় পাছত পূৰা তামোল ঠোঙাটো শুকাই যায় পেলাই এনেকুৱা হয়। আৰু এইবিলাক জালি আছে, এইবিলাক বানি দিবলৈ তামোল থিয়া কৰি পেলাই। কিন্তু এইটো মালটো যে এই মালটো কিন্তু লোহাৰ নহয়, কি বুলি কয়, এইটো মাটিয়া টিং যে বুলি কয়, মাটিয়া টিঙৰ বস্তুটো, এই মাটিয়া বস্তু সেনেকৈ। আৰু ইমান যদি হিট দিয়ে যদি ওচৰত থাকে তেতিয়া মানে ইমান গৰম নালাগে আৰু সেনেকৈ বস্তু। এইটো টিংটো কিন্তু ভাল, কিন্তু বস্তু ফাটছি, বহুত পুৰণি হ'ল, কিন্তু এতিয়া ৰিপেয়াৰিং কৰিব অহা নাই। ৰিপেয়াৰিং কৰিব কি ঠিক আহিব, আহিলে ফোন মাৰিব চাগে, এইটো গম নাপাওঁ। এইটো ভিতৰত এনেকুৱা আছে, তাৰে ভিতৰত ইফালে ইটো মাৰি দিলোঁ, ইফালে আৰু ইয়াতে মালটো ভাল কৰি ইয়াত খাৰা কৰি দিব পাৰি, ইয়াত এনেকৈ খাৰা কৰি দিয়ে। 8টা বাকচ টাইপৰ এটা বস্তু আছে, 8টা বাকচ টাইপ বস্তু ইয়াতে খাৰা কৰি দি পেলাই মালটো সেই হয় আৰু শুকাই। আপোনালোকে গম পাইছে। এতিয়া আপোনালোকক দুখাম কোনফালেদি হিট দিয়া বস্তুটো কোনফালেদি হিট দিয়ে। এইফালেদি এনেকুৱা কৰি খৰি দি পেলাই এনেকুৱা কৰি খৰি দি পেলাই পূৰা ইয়াতে জুইটো লাগি থাকে, তলত পৰি জুইটো সিফালে হাৱাটো সোমাই যায় পেলাই সৰু লেয়াৰ আছে না, সেই লেয়াৰটোৰ পৰা ধোঁৱাবিলাক যায়, গৰম হাৱাবিলাক যায় পেলাই সেনেকৈ পূৰা চব শুকান হৈ মোটামুটি 1 ঘণ্টা বা 2 ঘণ্টা দিলে হ'ব। আপোনালোকে 1 ঘণ্টা 2 ঘণ্টা দিলে হ'ব। দি পেলাই আপোনালোকে যিহত দিয়া, খেৰ দিয়া, খৰি দিয়া, কয়লা দিয়া, আপোনাৰ কথা এইটো ইয়াতে দিব লাগে, দি পেলাই পূৰা হিটটো যায় সেনেকৈ। আৰু তাৰপাছত দুখাই আছোঁ ইফালে আহি ইয়াতেও 4টা লেয়াৰ আছে। লেয়াৰ মানে বাকচ আছে, 4টা বাকচ। সিফালে যেনেকৈ আছে ইফালে তেনেকৈ আছে, 1 2 3 4।